মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অৱশেষত তোমালোকৰ 2026ৰ এইচএছৰ ৰিজাল্টৰ দিন ঘোষণা হৈ গ'ল। তোমালোকৰ বহুত দিন অপেক্ষাৰ মূৰত আজি তোমালোকৰ আমাৰ শিক্ষামন্ত্ৰী নহয় আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ জৰিয়তে তোমালোকক ইনফৰ্ম কৰিছে যে আমি তোমালোকক এইটো প্ৰমাণ সহকাৰে তোমালোকক দেখুৱাই দিম যে 28ত তোমালোকৰ 2026ৰ আমাৰ এইচএছৰ ৰিজাল্টটো প্ৰকাশ কৰিছে। তেওঁলোকে চাই থাকা মই তোমালোকক তাক প্ৰমাণ দেখুৱাই দিম। প্ৰথমতে তোমালোকে তোমালোকৰ টুইটাৰত আমি খুলিলাম। টুইটাৰখন অপেন কৰি ইয়াত নটিফিকেশ্যন পাব যে টুইটাৰখন খোলাৰ পিছত আমি চাৰ্চত যাম। চাই আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটখন ক্লিক কৰিম। ক্লিক কৰাৰ পিছত তোমালোকে চাব পাৰিবা মই হিমন্ত বিশ্ব শৰ্মাৰ 1 ঘণ্টা মান আগত আমাৰ 2026ৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টখন ডিক্লেয়াৰ কৰিছে। তোমালোকে দিছে যে টুইটাৰ জৰিয়তে তোমালোকে চাব পাৰিছা। তো এইটো কোনো ফেক নহয়, এইটো অৰিজিনাল হয়। ডাইৰেক্ট তোমালোকে বিশ্বাস কৰিব পাৰা যে তোমালোকৰ কেই তাৰিখে ৰিজাল্টখন দি দিব, 28 এপ্ৰিলত দি দিব। আৰু তোমালোকৰ কি ৱেবছাইটৰ জৰিয়তে তোমালোকে ৰিজাল্টটো চাব পাৰিবা। আমি এই ডিছক্ৰিপশ্যনত লিংক দি দিম আৰু বা তোমালোকক ইয়াতে মই দেখাই দিম। অলপ ৱেইট কৰা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই স্ক্ৰীনত দিয়া এই 10টা ৱেবছাইটৰ পৰা তোমালোকৰ 2026ৰ আমাৰ 28 এপ্ৰিলত দিয়া ঘোষণা হ'বলগীয়া তোমালোকৰ ৰিজাল্টটো গম পাবা। ইয়াতে প্ৰথমটো আছে সেৱা অনলাইন ORG। এইটো হৈছে সেৱাৰ অফিচিয়েল ৰিজাল্ট ৱেবছাইট। ইয়াৰ জৰিয়তে তোমালোকে এইচএছৰ ৰিজাল্টখন তোমালোকে চাব পাৰিবা। তাৰপিছত 2 নম্বৰটি দিয়া আছে ৰিজাল্ট আছাম ইন নিক ইন। এইটো হৈছে অফিচিয়েল ৰিজাল্ট পৰ্টেল। ইয়াৰ জৰিয়তে তোমালোকে 2026ৰ ৰিজাল্টখন গম পাব পাৰিবা। তাৰপিছত দি আছে SAB ইন অফিচিয়েল। এইটো আমাৰ বৰ্ডৰ চাইডৰ পৰা কৰা হয়। তাৰপিছত আমাৰ AICC আছামৰ গভৰ্ণমেণ্টৰ অফিচিয়েলত তোমালোকে চাব পাৰিবা। তোমালোকে এইকেইখন লিংকৰ জৰিয়তে বা এইখন ৱেবছাইটৰ জৰিয়তে তোমালোকে 28 তাৰিখত ঘোষণা হ'ব লগা ৰিজাল্টটো তোমালোকে চাব পাৰিবা। তো তোমালোকে এই ভিডিঅ'টো তোমালোকে তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়া আৰু যিমান পাৰে ভিডিঅ'টো সঁচা হয় তোমালোকে ক্লিক কৰিবা। ধন্যবাদ।